কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে এই 5 বছৰখনৰ ইউ পিপল বিজেপিৰ সকলৰ যিটো চৰকাৰ ইয়াত সবে জানে 5 বছৰত তেখেতসকলে এটাও চাকৰি দিব পৰা নাই। তো ৰাইজে কেনেকৈ থাকিব, কি বিশ্বাসত থাকিব, কি আস্থাত থাকিব, এটাও পকা ৰাস্তা বনাব পৰা নাই বুলি তেখেতসকলে নিজে আমাৰ আৰ্টিআইৰ তথ্যত আমি জানিবলৈ পাইছোঁ। আৰু যোৱা যিটো এছেম্বলিত তাতেতো আমি বহুত তথ্য পালোঁ। তো তেখেতসকলে 4 বছৰত টাৰ্গেট 5 বছৰত টাৰ্গেট ফৰগেট এজনকে চাকৰি দিবলৈ পৰা নাই বুলি তেখেতসকলে আমাক তথ্য দাঙি ধৰিছে। 1500 কোটিৰ যিটো পেকেজ আছিল 1500 কোটিত তেখেতসকলে 1 পইচাও খৰচা কৰিব পৰা নাই, এটা ঘৰো বনাব পৰা নাই। তো ৰাইজে কিহৰ ভিত্তিত বা কিহৰ স্বাৰ্থত ৰাইজে ইউ পিপল ৰাজনৈতিক দল বা বিজেপি ৰাজনৈতিক দলক কেনেকৈ সহায় কৰিব? তো আমি ইয়াৰ কাৰণে নাভাবোঁ যে বেলেগ ৰাজনৈতিক দলে বা বিজেপি ইউ পিপলে যে বিটিচিখনৰ চৰকাৰত আহিব এটা আমি কেতিয়াও বিশ্বাস কৰা নাই। তো ইয়াৰ কাৰণে আমি কৈছোঁ, ৰাতিকৈ কৈছোঁ, ৰাইজৰ ওপৰত আমি বিশ্বাস আছে আমাৰ বিটিচিখনৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰাটো 100% খাটাং আছে, তেনেকৈ আছে। আৰু এইবাৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো 5 বছৰৰ যিটো কাৰ্যকাল, তেখেতসকলে যে আমাৰ এই অঞ্চলখনৰ একো উন্নতিৰ কাম কৰিবলৈ পোৱা নাই বা ৰাইজৰ সুবিধাতে একো কাম কৰা নাই। তো ইয়াৰ কাৰণে বিগত যোৱা দিনবোৰতকৈ বেছি সংখ্যক মানুহে আমাৰ বিপিএফ ৰাজনৈতিক দলক সহায় কৰিব, এইটো আমি আশা কৰিব পাৰে। আৰু বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকসকলে আমাৰ বিপিএফ ৰাজনৈতিক দলৰ নীতি আদৰ্শ আগৰ পৰাই ভাল পাই পেলাই আমাৰ লগতে আছিল। তো এইবাৰো আমাৰ বিপিএফ ৰাজনৈতিক দলৰ লগতে থাকিব নিশ্চয় আমি আশা কৰিব পাৰে। আৰু আগন্তুক দিনত নিশ্চয় আমাৰ বিপিএফ ৰাজনৈতিক দল হিচাপে বিগত দিনবোৰতকৈ বেছি আমি কাম কৰিবলৈ আমি সুযোগ পাম বা আমি ৰাইজৰ কাৰণে বেছি কাম কৰিবলৈ আমি সক্ষম হ'ম। তো কৰিব তেখেতসকলে নিজৰ দলটো ভাল কৰাৰ চেষ্টাটো চবৰে থাকিব। তেখেতসকলৰ অসমত চৰকাৰ আছে, তো মন্ত্ৰী MLA তেখেতসকলে নিশ্চয় আহিব, প্ৰচাৰ চলাব। তো আমি ভবা নাই যে তেখেতসকলে যে আমাৰ বিটিচিখনত কিবা এটা দখল কৰা বা তেখেতসকলে যে আমাৰ এই কোনো অঞ্চলত বা বিটিচিখনৰ শাসনভাৰ ল'ব পাৰিব তেনেকুৱা আমি বিশ্বাস নকৰোঁ। কিয়নো আমাৰ এই অঞ্চলখনৰ বিভিন্ন জাতি জনজাতি মানুহবিলাকে আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো নীতি বা আদৰ্শ এইটো আগৰ পৰাই আঁকোৱালি লৈছে। আৰু এইবাৰো 2025 যিটো চলিত বছৰ 2025 যিটো নিৰ্বাচন ইয়াতে নিশ্চয় আমাৰ বিপিএফ ৰাজনীতিক দলৰ হকে তেখেতসকলে সহায় কৰিব আমি আশা কৰিব পাৰোঁ। আমাৰ বিপিএফ ৰাজনীতিক দল হিচাপে আমাৰ ভোটাৰটো ইনটেক আছে। যোৱা MP ইলেকশ্যনতো আমি অকলে 19,300 ভোট আমি পাবলৈ আমি সক্ষম হৈছিলোঁ। তো তেখেতসকলে বিজেপি UPPL AGP হ'লেও তেখেতসকলে আমাৰ বিপিএফৰ লগত পৰা নাই। তো এইবাৰ তেখেতসকলে নিজাববীয়াকৈ নিজা প্ৰাৰ্থী তাতে খেলিব। তো তেখেতসকলে নিজৰ মাজৰ যিটো ভোট এইটো বিভাজন হোৱাৰ কাৰণে তেখেতসকলে আমাৰ কণ্টেষ্টতে নাহিব বুলি আমি ক'ব পৰা যায় এতিয়া। তো যিমানে যিয়ে নকওক আমাৰ দতমা সমষ্টিখন বিপিএফ ৰাজনীতিক দলৰ ৰিজাৰ্ভ হৈ থাকিব আৰু আহি থকা দিনতো নিশ্চয় থাকিব। কোনেও আমাৰ দতমা সমষ্টিখনৰ বিপিএফৰ পৰা কোনেও খাৰি ল'ব নোৱাৰে। কিয়নো আমাৰ এই অঞ্চলখনৰ মানুহবিলাকে বা আমাৰ গাৰ্জেনসকলে জাতিৰ প্ৰতি বা জাতিৰ চেতনা থকা এইখন অঞ্চলৰ মানুহবিলাকে বিজেপি কৰিব বা UPPL ৰাজনীতিক দলৰ লগত সহায় কৰিব আমি তেনেকুৱা ভবা নাই। তো ইয়াৰ কাৰণে আমি দতমা সমষ্টি হিচাপে আগত যেনেকৈ আছে তেনেকৈ আছে। আমি নিশ্চয় ছেপ্টেম্বৰ মাহত যিটো হ'বলগীয়া নিৰ্বাচন ইয়াত 100% ইয়াতে জিকিম বুলি আমি আশা কৰিব পাৰোঁ।